428 नं खुमथिफारा अंगनबाड़ी मिरुआव 7 माहारियारि फसंदान बेखेवदों। उदालगुरि जिल्लानि खलाइगाव जथाइ गथ'सा जौगाखां बिथांखिनि सिङाव थानाय 428 नं खुमथिफारा सुबा अंगनबाड़ी मडेल मिरुआव सा 321 अंगनबाड़ी मावफारिया हेफाजाबगिरिनि नुजाथिनायाव फसंदान बेखेवनाय हाबाफारि खुङो। मख'नो गोनांदि पुष्टि गोनां हिन्जावसा गोख्रों आइजो दाफुंनायनि फारसे गोनांथि होनानै पुष्टि मेला आरो मोनसे सरासनस्रा मेल खुंनाय जायो। 2 नं आमगुरि बिसिडिसिनि मासिगिरि हरेश्वर कटकिनि आफादगिरि मासि सामलायनायाव मोनसे सरासनस्रा मेल खुंनाय जायो। बे मेलाव अंगनबाड़ीनि सुपारभाइजार CDPO प्रियंका पाठक आरो ओनसोलनि रायजो राजाफोरा बाहागो लायो। मख'नो गोनांदि गासै सा 321 अंगनबाड़ी मावफारि हेफाजाबगिरिफोरजों लोगोसे खुमथिफारा ओनसोलनि आइजोफोरा बाहागो लानानै मोनसे हानजा सुरनाय हाबाफारि खुङो। फसंदाननि सोमोन्दै बिथांखि बिबानगिरि प्रियंका पाठक आरो जिल्ला कअर्डिनेटर पारभेज आलम मेहदिया खौरां बिजोंनि सिगाङाव मा फोरमायदों मिथिना लानि। আমি সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে কুমতিপাৰা 428 নম্বৰ কেন্দ্ৰত কলাইগাঁও ICDS প্ৰজেক্টৰ শুভ উদ্বোধনী কৰোঁ। এই উদ্বোধনী কাৰ্যসূচীত আমি বিভিন্ন অনুষ্ঠান ৰাখিছিলোঁ। সাধাৰণ সভা, তাৰপিছতে আমাৰ পোষণ মেলা, বিভিন্ন খাদ্য, বিভিন্ন এনিমিয়া পৰা হাত সাৰিবৰ কাৰণে বিভিন্ন চাটনিৰ প্ৰদৰ্শন, লগতে পোষণ ৰেলী কৰা হৈছিলে। এই অনুষ্ঠানটিৰ জৰিয়তে আমি ৰাইজৰ মাজত আমি বাৰ্তা দিবলৈ ওলাইছোঁ যাতে আমি এখন এনিমিয়া মুক্ত সমাজ গঢ়ি তুলিব পাৰোঁ। আৰু আমাৰ মেইন উদ্দেশ্যটো আছিলে আমাৰ মেইন উদ্দেশ্যটো আছিলে আমাৰ পৰিপুষ্ট কিশোৰী আৰু শক্তিশালী নাৰী। তো এজনী কিশোৰী যদি আমি পুষ্টিহীনতাত ভোগে তেতিয়াহ'লে ভৱিষ্যতে কি হ'ব, তেওঁ গৈ পেলাই কালি মাতৃ হ'লে তেওঁ এটা সুস্থ সন্তান জন্ম দিবলৈ সক্ষম নহ'ব। সেইকাৰণে কিশোৰীগৰাকীক আমি এনিমিয়াৰ পৰা কেনেকৈ মুক্তি কৰি ৰাখিব পাৰোঁ, কেনেদৰে তাইক সুস্বাস্থ্যৱান কৰি গঢ় দিব পাৰোঁ, সেই উদ্দেশ্যে আমাৰ এইটো আজি 2024 চনৰ পোষণ মাহটো আমি পালন কৰিছোঁ। আৰু আজি আমি সপ্তম বৰ্ষত ভৰি দিছোঁ। লাহে লাহে আমি বিভিন্ন আমি আমাৰ দিশবিলাক অতি বেয়া দিশৰ পৰা লাহে লাহে আমি আগবাঢ়ি আছোঁ। আৰু অদূৰ ভৱিষ্যতে আমি এনেকুৱা অনুষ্ঠানবিলাকৰ যেনেকুৱা পোষণ মাহ, বিভিন্ন আমি এনিমিয়া মুক্ত, অপুষ্টিহীনতা মুক্ত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ পৰা আমি আঁতৰি আহিব পাৰিম বুলি আমাৰ আশা ৰাখিছোঁ। আমাৰ কলাইগাঁও ICDS প্ৰজেক্টৰ যিমানখিনি আমাৰ 321টা কেন্দ্ৰ সকলোখিনিয়ে আজি ব্লকৰ উদ্বোধনী হিচাপে সকলোখিনি অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে আমাৰ মঙলদৈলৈ যিখিনি আমাৰ মঙলদৈ পাৰ্টলৈ গুচি গৈছে, পূব মঙলদৈ, পশ্চিম মঙলদৈ, বৰ্তমানে আমাৰ কলাইগাঁৱৰ লগত আমাৰ সংযোজিত হৈ আছে, তেখেতসকলেও আহি আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে। এইটো মাহজোৰা আমাৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে, 30 তাৰিখলৈকে চলিব। প্ৰত্যেকতে আমাৰ গোট হিচাপে তেওঁলোকে পালন কৰিব। বিভিন্ন ক'ৰবাত আমি এনিমিয়া কেম্প কৰিম, ক'ৰবাত ৰেলী কৰিম, ক'ৰবাত আমি পোষণ মেলা কৰিম, ক'ৰবাত আমি ৰেচিপি কম্পিটিশ্যন কৰিম, ক'ৰবাত আমি ক'ৰবাৰ পৰা আমি সুস্থ শিশু আমি বাছি পেলাই তেওঁলোকক আমি উৎসাহিত কৰিবৰ কাৰণে এটা পোষণ বাস্কেট আৰু এখন আমি চাৰ্টিফিকেট তেওঁলোকক আমি দি পেলাই উৎসাহিত কৰিম। এনেকুৱা ধৰণে আমাৰ গোটেই পোষণ মাহটো পালন কৰা হ'ব। এই ক্ষেত্ৰত আপুনি ধৰক অসম চৰকাৰে বা বিটিআৰ চৰকাৰক প্ৰজেক্টবিলাক আছে আৰু কি আহ্বান জনাব যে কৰ্মীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে? কৰ্মীসকলে যিখিনি আমাৰ গাইডলাইন আছে, যিখিনি আমাৰ ইনষ্ট্ৰাকশ্যন আহিছে পোষণ মাহ হিচাপে, এই কামখিনি আচলতে আমি প্ৰত্যেক মাহতেই কৰোঁ। কিন্তু আজি সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভণি ঘটে কলাইগাঁও ICDS প্ৰজেক্টত। এইটো আমাৰ ব্লক লেভেল ইনগ্ৰেশ্যন প্ৰগ্ৰেম আছিলে। এই ইনগ্ৰেশ্যন প্ৰগ্ৰেমত আমাৰ প্ৰতিটো অংগনবাড়ী কেন্দ্ৰই অংশগ্ৰহণ কৰিছে, ছুপাৰভাইজাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিছে, লগতে VCDCৰ প্ৰেচিডেণ্টৰ সহ আমাৰ ASRLMৰ সদস্যসকলেও ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু এই ব্লক লেভেল ইনগ্ৰেশ্যনৰ মাধ্যমত আমাৰ এটাই বাৰ্তা দিব বিচাৰিছোঁ, যিটো পোষণ মাহৰ এইবাৰ থিম আছে পৰিপুষ্ট কিশোৰী শক্তিশালী নাৰী, এই থিমক সৰুগত কৰি ৰাখিয়েই পোষণ মাহৰ আৰম্ভণি কৰা হৈছে। ইয়াৰ পিছৰ পৰ্যায়ত প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত ক্লাষ্টাৰ লেভেলত, ছেক্টৰ লেভেলত এৱেৰনেছ প্ৰগ্ৰেম, ৰেলী, কমিউনিটি বেছ ইভেণ্ট, মাতৃ অমৃত, সুপোষিত
সুপোষণ দিৱস এই ক্ষেত্ৰত আমি প্ৰতিটো অংগনবাদী কেন্দ্ৰত আমাৰ প্ৰগ্ৰেমবিলাক পতা হ'ব। ইয়াৰ জৰিয়তে এটাই মেছেজ দিয়া হ'ব যে ভাৰতখনক শক্তিশালী কৰিবলৈ হ'লে আমি কিশোৰীসকলক শক্তিশালী কৰিব লাগিব, তেওঁলোকক এনিমিয়াৰ পৰা দূৰত ৰাখিব লাগিব, পৰিপুষ্ট হিচাপে এই পৃথিৱীত যাতে মাতৃসকলে অৱদান দিব পাৰে, সেই আগত ৰাখিয়েই আমি এই প্ৰগ্ৰেমবিলাক কৰি আছোঁ। মই ক'ব বিচাৰোঁ যে বৰ্তমান সমাজত ড্ৰাগছৰ ব্যাপকতা হৈছে আৰু ড্ৰাগছ মদ এইবিলাকৰ ব্যাপকতা আছে আৰু কম ল'ৰা ছোৱালী বা স্কুল